কেতিয়াবা মন কৰিছেনে গেছ চিলিণ্ডাৰ দিয়া এই নম্বৰটো কিয় দিয়া হয়, কি কামৰ বাবে দিয়া হয় এই নম্বৰ? আজিৰ যুগত গেছ সকলোৰে ঘৰত আছে, গেছ সকলোৱে ব্যৱহাৰ কৰে। আজিৰ যুগত গেছ নহ'লে মানুহৰ পাকঘৰত কামেই নহয়। সৰুৰ পৰা ডাঙৰ সকলো বস্তু সিজাবলৈ গেছৰ ব্যৱহাৰ কৰা হয়। পাকঘৰত গেছৰ ব্যৱহাৰ হোৱাৰ বাবে মানুহৰ যিকোনো বস্তু সিজাবলৈ সহজ হৈ পৰিছে আৰু সময়ো ৰাহি হৈছে। গেছ চিলিণ্ডাৰ ব্যৱহাৰৰ পৰা যেনেকৈ মানুহৰ কাম সহজ হৈ পৰিছে, তেনেকৈ বহুতো সমস্যাৰো সৃষ্টি হৈছে। চিলিণ্ডাৰৰ পৰা বহুতো দুৰ্ঘটনা হোৱা দেখা গৈছে। সেইবাবে চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে বহু সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। সেই দুৰ্ঘটনাবোৰ বাৰু কেতিয়া হয়? যেতিয়া চিলিণ্ডাৰটো লিক হৈ থাকে বা চিলিণ্ডাৰৰ এক্সপাইৰি ডেট পাৰ হৈ যায়। সাধাৰণতে লিক হৈ থকা চিলিণ্ডাৰটো আমি গম পাওঁ, কিন্তু চিলিণ্ডাৰৰ এক্সপাইৰি ডেট আমি কেনেকৈ চাম? চিলিণ্ডাৰৰ ওপৰত 3ডাল লোহাৰ পাতি থাকে, তাতেই লিখা থাকে চিলিণ্ডাৰৰ এক্সপাইৰি ডেট। তাত A21, B21, C21 এনেকৈ লিখা থাকে। এতিয়া কথাটো হ'ল যে ইয়াৰ অৰ্থ আপুনি কেনেকৈ বুজি পাব, যিটো সকলো মানুহে জনাটো অতি প্ৰয়োজনীয়। ইয়াৰ অৰ্থ হ'ল A মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, B মানে এপ্ৰিল, মে', জুন, C মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু D মানে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। আৰু ইয়াৰ পাছত 21, 22, 23 এনেকৈ থাকে, অৰ্থাৎ 2021, 2022 এনেকৈ থাকে। ধৰি লওক চিলিণ্ডাৰত লিখা আছে D16। ইয়াৰ অৰ্থ হৈছে D মানে হৈছে অক্টোবৰৰ পৰা ডিচেম্বৰ আৰু 16 মানে হৈছে 2016, অৰ্থাৎ ডিচেম্বৰ 2016 ইয়াৰ এক্সপাইৰি ডেট। গতিকে আপোনালোকে চিলিণ্ডাৰ লোৱাৰ সময়ত এক্সপাইৰি ডেট চাবলৈ নাপাহৰিব। অকণমান অসাৱধানতাৰ বাবে দুৰ্ঘটনা ঘটিব পাৰে। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব।